নমস্কাৰ প্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আমি বনাব লৈছোঁ বন্ধাকবিৰ এটা সহজ ৰেচিপি আৰু ৰেচিপিটো বনাবলৈ কি বস্তুৰ প্ৰয়োজন হৈছে প্ৰথমতে আহক আমি সেইখিনি চাই লওঁ। মই লৈছোঁ দুখিলা তেজপাত, অলপমান গোটা জিৰা, অলপমান আজৱাইন, জৰ্নি আৰু দুটা জলকীয়া সৰু সৰুকৈ এনেকৈ পিচ কৰি লৈছোঁ আৰু নহৰু এনেদৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ আৰু আদা এনেদৰে দীঘল দীঘলকৈ পিচ কৰি কাটিছোঁ আৰু এটা মিডিয়াম সাইজৰ বিলাহী লৈছোঁ আৰু অলপমান গ্ৰীণ মটৰ, অলপমান পিঁয়াজ এনেদৰে কাটি লৈছোঁ মিহি মিহিকৈ আৰু অলপমান বন্ধাকবি লৈছোঁ। আহক তেন্তে আমি বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই কেৰাহীখন গৰম হ'বৰ কাৰণে গেছটো অন কৰি পাতি লৈছোঁ। আমাৰ কেৰাহী গৰম হৈ গৈছে আৰু অলপমান মিঠাতেল দিছোঁ। আপোনালোকে যি তেল খায় দিব পাৰে। ভালদৰে আমি এনেকৈ তেলখিনি গৰম হ'ব দিম। আমাৰ তেলখিনি গৰম হৈ গৈছে। এইটো সময়তে আমি দুখিলা তেজপাত, জিৰা, জৰ্নি আৰু কাটি লোৱা কেঁচা জলকীয়া সকলোখিনি দি ভালদৰে ভাজি ল'ম। যেতিয়া জিৰাখিনি ফুটিব আৰম্ভ কৰে তেতিয়া আমি আদা আৰু নহৰুখিনিও দি দিম আৰু সকলো ভালদৰে এনেকৈ লৰাই মিক্স কৰি ল'ম। যেতিয়ালৈকে নহৰুখিনি অলপমান কালাৰটো চেঞ্জ নহয় তেতিয়ালৈকে ভাজিব লাগিব। ভালদৰে এনেকৈ লৰাই থাকিব। অলপমান এনেদৰে ভাজি লোৱাৰ পিছত আমি মিহি মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি এনেদৰে কাটিব, তেতিয়া চব্জিখন খাবলৈ ভাল হয় আৰু ভালদৰে আমি এইখিনিও ভাজি ল'ম যেতিয়ালৈকে পিঁয়াজখিনি কুৰকুৰীয়া টাইপৰ হৈ নাযায় আৰু গেছৰ ফ্লেমটো ল' ৰাখিব। তেতিয়া পিঁয়াজখিনি ভালদৰে মচমচীয়া দৰে হয়। গেছৰ ফ্লেমটো বেছি থাকিলে কি হয় পিঁয়াজখিনি সোনকালে জ্বলি যায়, তিতা হ'ব পাৰে। আৰু ভালদৰে এনেদৰে অলপ টাইমৰ কাৰণে ভাজি ল'ম। পিঁয়াজৰ কালাৰটো চেঞ্জ নোহোৱালৈকে আমি এনেদৰে লৰাই লৰাই ভাজি থাকিম। অলপমান কালাৰটো চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে। আপোনালোকে দেখিছে পিঁয়াজৰ কালাৰটো চেঞ্জ হৈছে আৰু এইটো সময়তে আমি অলপমান হালধি পাউডাৰ, যিখিনি আমাৰ মছলা থাকে, হালধি পাউডাৰ, জিৰা পাউডাৰ, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ সকলোখিনি আমি দি দিছোঁ। আৰু আমি সকলোখিনি ভালদৰে এনেকৈ মিক্স কৰি ল'ম। যেতিয়া আমাৰ সকলোখিনি ভালদৰে এনেকৈ মিক্স হ'ব তেতিয়া আমি সৰু সৰুকৈ টুকুৰা কৰি কাটি লোৱা বিলাহীখিনি দি দিম
আৰু বিলাহীখিনিও তেতিয়ালৈকে অলপমান ভাজিব লাগিব যেতিয়ালৈকে বিলাহীখিনি ভালদৰে ছফ্ট হৈ নাযায়। বিলাহীখিনি অলপ গলি যোৱাকৈ ভাজিব লাগিব। একেবাৰে গলাকৈও নহয়, অলপমান যাতে কেঁচা ভাৱটো আঁতৰ হয়। আৰু এই সোনকালে আমাৰ গলিবৰ কাৰণে অলপমান আগতীয়াকৈ বিলাহী দিয়াৰ পিছত আমি অলপমান নিমখ দি দিম যাতে বিলাহীখিনি সোনকালে গলি যায়। আৰু সকলো আমি ভালকৈ মিক্স কৰি দিম। আৰু বিলাহীখিনি ভালকৈ গলি যাবৰ বাবে গেছৰ ফ্লেমটো অলপ বঢ়াই আমি ঢাকোন মাৰি দিম। ঢাকোন খুলিছোঁ আৰু আপোনালোকে দেখিছে বিলাহীখিনি অলপমান ছফ্ট হৈছে। বিলাহীখিনি প্ৰায় গলি গৈছে। আৰু এই সময়তে আমি কি কৰিব লাগিব, যিখিনি আমি গ্ৰীণ মটৰ লৈছিলোঁ সেইখিনি দি দিম আৰু অলপ সময় ফ্ৰাই কৰি ল'ম। মটৰখিনিও অলপমান কালাৰটো চেঞ্জ হোৱালৈকে আমি ভাজি ল'ম, কাৰণ কেঁচা মটৰ। ভালদৰে ফ্ৰাই কৰি ল'ব। দেখিছে মটৰ অলপমান কালাৰটো চেঞ্জ হৈছে। ইয়াৰ পিছত আমি কাটি লোৱা বন্ধাকবিখিনি দি দিম। বন্ধাকবিখিনি মই মিহিকৈ কাটিছোঁ আৰু যিমান মিহিকৈ কাটে সিমানেই ভাল হয়, তেতিয়া হ'বলৈও বেছি সময় নালাগে আৰু চব্জিখনো খাব ভাল হয়। সকলো ভালদৰে মিক্স কৰি ল'ম। ভালকৈ তল ওপৰ কৰি লৰাই দিছোঁ যাতে সকলো মছলাখিনি চব্জিখিনি একেলগ হৈ যায়। ভালদৰে তল ওপৰ কৰি আমি সিজিবৰ কাৰণে ঢাকোন মাৰি দিম। সাত মিনিট পিছত মই ঢাকোনখন আঁতৰাই দিছোঁ আৰু বন্ধাকবিখিনি ছফ্ট হৈছে, অলপ সিজিছে। আৰু আকৌ ভালদৰে আমি তল ওপৰ কৰি আকৌ এবাৰ সিজিবৰ বাবে ঢাকোন মাৰি দিম। চাৰি মিনিট পিছত মই ঢাকোনখন আঁতৰাই চাইছোঁ, আমাৰ চব্জিখন প্ৰায় সম্পূৰ্ণ হৈ গৈছে। বন্ধাকবিখিনি সিজি গৈছে। আপোনালোকেও চাব এনেদৰে বনাই। এইটো ছিজনত বন্ধাকবি, গ্ৰীণ মটৰ এইখিনি চব্জি পোৱাই যায়। আপোনালোকেও বনাই চাব এনেদৰে। কেনেকুৱা পালে কমেণ্টত জনাব মোক। খাবলৈ এনেদৰে বনালে খুবেই সোৱাদ লাগে। দেখিছে চব্জিখনৰ কালাৰটো কিমান দেখিবলৈ ধুনীয়া হৈছে। ধন্যবাদ আপোনালোকক ভিডিঅ'টো চাই থকাৰ বাবে।